ইমান বছৰে বহাগ আহে জুবিন দা থাকে, গতিকে অনুভৱ নহয় আৰু জুবিন দাটো থাকিব বুলিয়ে ভাবোঁ। এইবাৰ প্ৰথমটো জুবিনবিহীন বহাগ আমি সকলোৱে পাইছোঁ আৰু সেইটো আমি সহ্য কৰিব পৰা নাই, আচলতে কোনেও সহ্য কৰিব পৰা নাই। আৰু এই ক্ষেত্ৰত ময়ো ভাবিলোঁ যে আজি যিহেতু আমাৰ বাপতিসাহোন বিহুত জুবিন দাক এষাৰ মাত দি যাওঁ আৰু এখন গামোচা তেখেতক দি যাওঁ বুলি আহিছিলোঁ। আৰু নাই, বৰ কষ্ট হৈছে, আচলতে কষ্ট হৈছে আৰু ক'বলৈ বৰ বিশেষ নাই, কষ্ট হৈছে। যিকেইখন অনুষ্ঠান আমি কৰিম বুলি ভাবিছোঁ সেইকেইখন অনুষ্ঠানতো আমাৰ গোটেই অনুষ্ঠানটোৱে আমি জুবিন দাৰ গীতৰ ওপৰতে আমি উৎসৰ্গা কৰিম। তেখেতৰ গীত মাত, তেখেতৰ কথা, সকলো কথাখিনি আমি উদযাপন কৰিম। আৰু এইবাৰ বিশেষ তেখেতৰ শ্ৰদ্ধাঞ্জলিৰ কাৰণে আমি কিছুমান আয়োজন কৰিছোঁ, যিসকলে আমাক আমন্ত্ৰণ কৰিছে তেওঁলোকে দেখিবলৈ পাব। আৰু সেয়েহে সেই উপলক্ষে জুবিন দাৰ আশীৰ্বাদ ল'বলৈ, ৰাইজৰ আশীৰ্বাদ